নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। তো বৰ্তমান মই আছোঁ পঞ্চপুৰত। বৰ্তমান আছোঁ মই লজন ভাইহঁতৰ ঘৰত। এয়া লজন ভাইক চাব পাৰে আপোনালোকে, ঠকুলো মাথা হৈ গৈছে। তো আজি হ'ল 2 অক্টোবৰ, আজি গান্ধী জয়ন্তী। তো মোৰ ভিডিঅ'ৰ ফালৰ পৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি হ'ল জাতিৰ পিতা মহাত্মা গান্ধীৰ আজি জন্মদিন আৰু লগতে আজি দুৰ্গা পূজা ষ্টাৰ্ট আজিৰ পৰা। সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। তো ভালদৰে চাওক যাতে সকলোৰে জীৱনলৈ মংগল কৰিয়ে আনে দুৰ্গা মায়ে। তো একচুৱেলি ভালেকেইদিন হ'ল ভিডিঅ' দিবও পৰা নাই, কাৰণ কিয় কিছুমান সমস্যা চলি আছিল পাৰ্চনেল লাইফত। সেয়ে ভিডিঅ' বনাব পৰা নাই। আই হোপ ভৱিষ্যতে ভালদৰে ভিডিঅ' বনাই যাব পাৰিম আৰু আপোনালোকৰ মাজত সদায় আহিব পাৰিম, সেয়া আশা কৰোঁ। আপোনালোকক জনাওকচোন কমেণ্টত আপোনালোকক সদায় ভিডিঅ' লাগে নে নালাগে। যদি লাগে দেন চিয়'ৰ সদায় দিম ভিডিঅ'। তো এতিয়া সিহঁতৰ ঘৰৰ পৰা যাব ওলালোঁ আৰু আপোনালোকে চিনেমেটিক এনজয় কৰক অলপ সময়। আহি এটা ধামাকা ঠাইত আহি পালোঁ। তো লুক এট ডেট। ইয়াতে চিনেমেটিক আপোনালোকক দেখুৱাই আছোঁ। তো বৰ্তমান আমি আছোঁ মূলাগড় ৰাখাপাৰাত। চাব পাৰে ইয়াৰ ভিউটো কিমান মজা একদম। আজি প্ৰথম আহিছোঁ ইয়াত, বাট একদম তামাম লাগিছে একদম ঠাইখিনি চাব পাৰে। মা কচম অসমখন যে ইমান সুন্দৰ ন, ঠায়ে ঠায়ে ইমান পাহাৰ পৰ্বত, আমাৰ আল্টিমেট একদম আমাৰ অসমখন। তো যোৱাকালি ভিডিঅ'টো এণ্ড কৰা নহ'ল। আজি হ'ল 3 অক্টোবৰ। তো আজি প্ৰসেনজিতৰ দোকানৰ অ'পেনিং আছে। তো তাতে গৈ আছোঁ। ৰাতিপুৱা ফোন কৰি মাতিছিল। তো আজি এণ্ড কৰিম ভিডিঅ'টি। তো তাতে গৈ সকলোখিনি আপোনালোকক দেখুৱাম। তো চাই থাকিব। ফাইনেলি প্ৰসেনজিতৰ দোকানত আহি পালোঁ। এয়া চাব পাৰে, এয়া এইখিনি এৰিয়াত। তো অলপ পিছত অ'পেনিং হ'ব, চাই থাকিব। A few moments later. উপনীত হইলেন এমন সেথা যত মুনিগণ আনন্দিত হইলেন করে সম্ভাষ। ফাইনেলি দোকানৰ পূজা হৈ গ'ল আৰু প্ৰসাদ একেবাৰে খাই ল'লোঁ। আৰু এতিয়া অলপ এইফালে কিবা দোকানত কিবা খাবলৈ যাম। তো দোকানৰ সকলো পূজা কৰা শেষ হ'ল আৰু এতিয়া আহিলোঁ প্ৰসেনজিতৰ ঘৰত। আজিৰ ভিডিঅ'টি আৰু দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টি চাই ভাল পালে তো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব। আকৌ এটি নতুন ভিডিঅ'তে আপোনালোকক লগ পাম আশা থাকিল। আৰু পূজাৰ সকলোকে শুভেচ্ছা থাকিল। আৰু কোনে কোনে পূজা চাব গৈছে কমেণ্টত জনাই দিব। তো আজিলৈ বাই বাই।